Flipkart জয়েন কৰিবলৈ কি ডকুমেন্টছ দৰকাৰ হয় চাওঁ হওক। নমস্কাৰ, মই পাৰ্থ। মই এটা মিনি ব্লগলৈ স্বাগতম জনাইছো আৰু তোমালোকে গম পোৱাই চাগে মই 100 ডে চেলেঞ্জ আইছো এপ্পল লোৱাৰ আজি 50তম দিন হয় আৰু এতিয়া আহি গলো অফিসত আৰু দেখিছে অফিসত সবে পাৰ্সেলখিনি সৰ্টিং কৰি আছে আৰু বুখিনি বাছি লোৱা হৈ গল। মই আজি পাই গলো 103টা মান পাইছো এটা পাৰ্সেল। তো গাইজ বেগত পাৰ্সেলখিনি ভৰাই লোৱা হৈ গল আৰু আজি অকমান দিনটো মুকলি গৈছে আৰু অলপ ৰ'দ চদ উলিয়াইছে আজি। তো গাইজ তোমালোকে সবে কমেন্ট কৰি সুধি আছিলা যে ফ্লিপকাৰ্টত জয়েন কৰিবলৈ কি ডকুমেন্টছ লাগে আৰু আধাৰ কাৰ্ড পান কাৰ্ড লৈ আহিবা আৰু সব ডিস্ট্ৰিক্টে ই কাৰ্ডৰ অফিস থাকে আৰু তাত যাবা আধাৰ কাৰ্ড পান কাৰ্ড দিবা আৰু একাউণ্ট বনোৱাৰ পিছত নেক্সট ডে পৰা আৰামছে মাৰিব পাৰি যাবা। তাৰপিছত এইটোৱে আমাৰ অফিসটো দেখিছে আৰু এখন মোৰ বাইকখন আৰু পাৰ্সেল বেগত ভৰাই লোৱা হৈ গ'ল। বেগকেইটা দেখিছে ভৰাই ললো আৰু গাড়ীত যাব আধা পাৰ্সেল আৰু পাৰ্সেলকেইটা দি হোষ্টেলৰ পৰা ওলাই দিলো আৰু এতিয়া গৈ আছো কোৱাৰ্টাৰলৈ। তো গাইজ ফাইনেলি পাই গ'লো কোৱাৰ্টাৰ নম্বৰ 5। তো গাইজ ফাৰ্ষ্ট ফ্লোৰ পাৰ্সেল দুটা দিব আছে আৰু ওপৰত গৈ আছো দিবৰ কাৰণে আৰু ফাইনেলি পাৰ্সেলকেইটা দি লোৱা হৈ গ'ল। তো গাইজ ফাইনেলি পাই গ'লো মই চুকাবাত তিনিআলি আৰু এতিয়া গৈ আছো খোজকাঢ়ি পাৰ্সেল এটা দিব আছে তাত আৰু দি লওঁ 60 টকা আৰু ফাইনেলি পাৰ্সেলটো দি লোৱা হৈ গ'ল সেইটো। তো গাইজ আজি পাৰ্সেল দিছিলো এখনটা, আজি দিলো 98টা। কিমান ইনকাম কৰিলো তোমালোকে কমেন্ট কৰি জনাবা আৰু যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি দিবা আৰু নেক্সট ভিডিঅ' লগ পাইছো। বাই বাই।